এভৰিৱান আপোনালোক আটাইকে আৱাৰ ৱৰ্ল্ড সুইট ৱৰ্ল্ডলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত মই আপোনাক এই ফুলজোপি দেখুৱাম। আপোনালোকে এই ফুলজোপিক কি বুলি কয় বাৰু? আমি ঘৰুৱাভাৱে এনে নবাজি ফুল বুলিয়ে কওঁ। ইয়াৰ ভাল নামটো হৈছে পৰ্চুলাকা। নাৰ্চাৰীত বিচাৰি গ'লে ইয়াক পৰ্চুলাকা বুলিয়ে ক'ব লাগিব। আমি কিন্তু ঘৰুৱাভাৱে নবাজি ফুল বুলি কওঁ। আৰু এই ফুলজোপি মই ৰুইছোঁ এটা প্লাষ্টিকৰ পানীৰ বটল যে থাকে, সেই পানীৰ বটলটো মুখখন কাটি দিছোঁ। কাটি দি পানীৰ বটলটো ৰং কৰি লৈছোঁ আৰু তাতেই ৰুই দিছোঁ। আৰু বতৰটো ধুনীয়া, বৰষুণ বতৰ, বাৰিষা বতৰ, বৰষুণ মাজে মাজে পাই আছে। সেইবাবে ফুলজোপি বৰ ধুনীয়াকৈ গ্ৰ' কৰিছে আৰু বৰ সুন্দৰকৈ ফ্লাৱাৰিং কৰিছে। কেইবাটাও ৰং কালাৰ ইয়াত আছে আৰু খুব ধুনীয়াকৈ ফুলিছে। 12 মাহে আচলতে ফুলে এই ফুলজোপি, তথাপিও বাৰিষা দিনত কিন্তু বৰ ধুনীয়া হয়। আৰু মই আজি আপোনালোকক মইনো কেনেকৈ ফুলজোপি গ্ৰ' এনেই অতি সহজতে ফুলবিধ ৰুব পাৰি। ডাল এটা ভাঙি ৰুই দিলেই হৈ যায় আৰু সহজে নমৰেও। আজি আপোনালোকক মই এটা বেলেগ ধৰণে, বেলেগ পদ্ধতিত ফুলজোপা গ্ৰ' কৰিছোঁ, তাকে আপোনালোকক দেখুৱাম। বহুতে কমপ্লেইন কৰে যে মৰি যায়, অকণমান পানী বেছি পালে মৰি যায়। কিন্তু মই যিটো পদ্ধতিত ফুলজোপা গ্ৰ' কৰিম, সেইটো পদ্ধতিত কিন্তু ফুলজোপা কেতিয়াও নমৰে। সেই পদ্ধতিটোৱে মই আপোনালোকক আজি দেখুৱাম। চাওকচোন মোৰ পদ্ধতিটো, আপোনালোকেও কৰি চাব এনেকৈ। কেতিয়াও নমৰে কিন্তু এই পদ্ধতিত কৰিলে। মই সেই পদ্ধতিটো আপোনালোকক দেখুৱাম আজি। এই ফুলবিধ আচলতে এনেও অতি সহজতে গ্ৰ' হৈ যায়। এনেকৈ ডাল এটা ছিঙি আপুনি পুতি থ'লে, মাটিত পুতি থ'লে এনেও গ্ৰ' হয়। কিন্তু কেতিয়াবা কি হয়, পচি যায়। তাৰ কাৰণে মই কি কৰোঁ, এনেকৈ ডাল সৰু সৰু যিমান আগৰ ডাল, আগফালৰ ডাল যিমান সৰুকৈ পাৰোঁ কাটি লৈ এটা গ্লাছত আপুনি ঠিক ইমানখিনি, 1-2 ইঞ্চিমান তিয়াই থ'ব লাগিব। 1-2 ইঞ্চিমান পানীত তিয়াই থ'ব লাগিব। আৰু তিয়াই থ'লে তাৰ পৰা সৰু সৰু শিপা ওলায়। তেনেকৈয়ে গ্ৰ' হয়। আপুনি খুব বেছি এসপ্তাহমান থ'লেই হৈ যায়। মই এটা কাপত থৈছিলোঁ, আপোনালোকক দেখুৱাম। এই কাপটোত মই পানীত তিয়াই থৈছিলোঁ, এসপ্তাহ 10 দিনমান থৈছিলোঁ। চাওকচোন ইমান ধুনীয়াকৈ শিপা ওলাইছে, ইমান ধুনীয়াকৈ শিপা ওলাইছে। প্ৰতিটো ডালতে ওলাইছে। এয়া দেখুৱাইছোঁ চব। এনেকৈ প্ৰতিটো ডালতে শিপা ওলাইছে। শিপা ওলোৱাৰ পিছত মাটিখিনি ধুনীয়াকৈ প্ৰপাৰলি তৈয়াৰ কৰি লৈ তাত ৰুই দিলে ই আৰু কেতিয়াও নমৰে। 7-8 দিনমান পানীত তিয়াই থ'লেই ডালকেইটা এনেকৈ শিপা ওলাব। খালি মাজে মাজে কি কৰিব লাগিব, পানীখিনি ডেইলি নহ'লেও 2 দিনৰ মূৰে মূৰে পানীখিনি চেঞ্জ কৰি থাকিব লাগিব, যাতে ফাংগাছ নালাগে, গুৰিটোত ফাংগাছ নালাগে। একো হৰম'ন দিব নালাগে, একো দিব নালাগে। খালি ফিল্টাৰ পানী ল'ব। কেতিয়াবা আইৰণ থাকিলেও গুৰিটো পচি যায়। ফিল্টাৰ পানী লৈ তাত ডালকেইটা 1 ইঞ্চি বা 2 ইঞ্চিমানকৈ ইমানখিনি মানলৈকে ডুবাই থ'লেই হৈ যায়। 7-8 দিন ডুবাই থ'ব। পানীখিনি 2 দিনৰ মূৰে মূৰে চেঞ্জ কৰি থাকিব আৰু এনেকৈ তাৰপিছত শিপা ওলাব। আৰু শিপা ওলোৱাৰ পিছত ই আৰু কেতিয়াও নমৰে। এনেকৈ আপোনালোকেও কৰি চাবচোন, খুব ধুনীয়াকৈ গ্ৰ' হয়। এতিয়া ঘড়ীত 8:30 বাজিছে আৰু মই গম পাইছোঁ ৰিকিয়ে পাকঘৰত সোমাই কিবা এটা কৰি আছে। সি আজি ব্ৰেকফাষ্ট বনাব। গতিকে চাওঁগৈচোন বলক সি কিনো কৰিছে পাকঘৰত।
এয়া আমাৰ ৰিকিয়ে আজি মেগী বনালে দেই। দেখিবলৈতো ভালেই লাগিছে। ৰাগে টেষ্ট কৰিলেই আৰু ৰাগে এতিয়া ক'ব কেনে লাগিছে ৰাগ। একদম ৱাহ, একদম মজা লাগিছে। সদায় বনাবা দেই, মজা লাগি গ'ল খাই। আপোনালোকেও কেনে পালে ভিডিঅ'টো চাই কমেণ্ট কৰি জনাবচোন দেই। আপোনালোকৰ কমেণ্টবোৰ পালে ৰিকি এনকাৰেজ হ'ব আকৌ নতুন নতুন ডিছ বনাই আপোনালোকক দেখুৱাবলৈ। গতিকে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই বাই।